মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পাৰ্টছ অফ স্পীচৰ ওপৰত। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কিবা নুবুজিলে কমেণ্ট কৰিবা। পাৰ্টছ অফ স্পীচ, বাক্যৰ অংশ বা পদ। হোৱাট ইজ পাৰ্টছ অফ স্পীচ? পাৰ্টছ অফ স্পীচ কি? যিবিলাক শব্দৰ দ্বাৰা কোনো বাক্য গঠন হয় সেই শব্দবোৰক ইংৰাজীত পাৰ্টছ অফ স্পীচ বোলে। মানে কোনো এটা বাক্যত থকা প্ৰতিটো শব্দকেই একোটা পাৰ্টছ অফ স্পীচ বা পদ বোলা হয়। এক্সাম্পল, আই হেভ এ বুক, অৰ্থাৎ মোৰ এখন কিতাপ আছে। আই হেভ এ পেন, মোৰ এটা কলম আছে। আই হেভ এ বুক, আই এটা পাৰ্টছ অফ স্পীচৰ অংশ বা পদ, হেভ এটা পাৰ্টছ অফ স্পীচৰ অংশ বা পদ, এ বুক এটা পাৰ্টছ অফ স্পীচৰ অংশ বা পদ। প্ৰতিটো শব্দই হৈছে একোটা পাৰ্টছ অফ স্পীচ। ইংৰাজীত পাৰ্টছ অফ স্পীচ ৮ প্ৰকাৰৰ, যেনে নাউন বিশেষ্য পদ, প্ৰনাউন সৰ্বনাম পদ, এডজেক্টিভ বিশেষণ, ভাৰ্ব ক্ৰিয়া, এডভাৰ্ব ক্ৰিয়া বিশেষণ, প্ৰিপজিশ্যন সম্বন্ধসূচক অব্যয়, কনজেকশ্যন যোজক অব্যয় আৰু ইণ্টাৰজেকশ্যন অৰ্থাৎ বাপবোধক অব্যয়। নাউন কি? যি শব্দ বা ৱাৰ্ডৰ দ্বাৰা কোনো ব্যক্তি, বস্তু, জাতি, শ্ৰেণী, স্থান, অৱস্থা, কাল, দোষ, গুণ ইত্যাদিৰ নাম বুজায় তাক নাউন বোলে। যেনে বুক, পেন, ৰবিন, ট্ৰী, ডে, নাইট, ৰিভাৰ, লাইব্ৰেৰী, স্কুল, পিয়ন, টেম্পল, বাছ, মেন, ৱাটাৰ, প্ৰিয়া, ইটছ অৰ্থাৎ নাম বুজোৱা সকলো বস্তুকেই নাউন বোলে। আমি দুটামান উদাহৰণ চাই লওঁ। ৰাহুল ইজ এ ষ্টুডেণ্ট। ইয়াত ৰাহুল শব্দটো এটা ল'ৰাৰ নাম বুজাইছে। চ' এই বাক্যটোত ৰাহুল হৈছে এটা নাউন। হি হেজ এ কাৰ, তাৰ এখন গাড়ী আছে। ইয়াত কাৰ শব্দটোৱে এখন গাড়ীৰ কথা বুজাইছে। চ' এই বাক্যটোত কাৰ শব্দটো হৈছে এটা নাউন। আই হেভ এ পেন, মোৰ এটা কলম আছে। এই বাক্যটোত পেন হৈছে এটা নাউন। প্ৰনাউন, নাউনৰ বিপৰীতে যি শব্দ ব্যৱহাৰ কৰা হয় তাকে প্ৰনাউন বোলে। যেনে আই, উই, হি, শি, দে ইত্যাদি। অৰ্থাৎ নামৰ বিপৰীতে যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় সেইবিলাক শব্দকেই প্ৰনাউন বুলি কোৱা হয়। ব'লা আমি দুটামান উদাহৰণ চাই লওঁ। অনিতা গোজ টু কলেজ, অনিতা কলেজলৈ যায়। এই বাক্যটোত অনিতা হৈছে এটা নাউন, যিহেতু নাম বুজাইছে। ইয়াৰ বিপৰীতে শি গোজ টু কলেজ, অনিতা নামৰ বিপৰীতে আমি যদি শি বহাওঁ তেতিয়াহ'লে সেই বাক্যৰ অৰ্থ একেটাই থাকে, কিন্তু নামৰ পৰিৱৰ্তে কি বহিছে ইয়াত শি। চ' এই বাক্যটোত শি হৈছে এটা প্ৰনাউন। এডজেক্টিভ, যি শব্দৰ দ্বাৰা নাউন বা প্ৰনাউনৰ দোষ, গুণ, সংখ্যা, অৱস্থা, পৰিমাণ ইত্যাদি বুজায় সেই শব্দবোৰক এডজেক্টিভ বোলে। যেনে বিউটিফুল ধুনীয়া, অনেষ্ট সৎ, ব্ৰেভ সাহসী, ৰাইপ পকা, ডিপ গভীৰ, এংগ্ৰি খং, হেপী সুখী, নাইচ সুন্দৰ ইত্যাদি। দুটামান উদাহৰণ চাওঁ ব'লা। এক্সাম্পল, হি ইজ এ গুড বয়, তেওঁ এজন ভাল ল'ৰা। এই বাক্যটোত গুড শব্দটোৱে ল'ৰাজনৰ ভাল চৰিত্ৰৰ কথা বুজাইছে। চ' গুড শব্দটো হৈছে এটা এডজেক্টিভ। অনিতা ইজ এ বিউটিফুল গাৰ্ল, অনিতা এজনী ধুনীয়া ছোৱালী। ইয়াত বিউটিফুল শব্দটোৱে ধুনীয়া বা ছোৱালীজনীৰ গুণ বা ৰূপৰ বৰ্ণনা কৰিছে। ছোৱালীজনী যে ধুনীয়া সেইকাৰণে এই বাক্যটোত বিউটিফুল বহিছে। চ' এই বাক্যটোত বিউটিফুল হৈছে এটা এডজেক্টিভ। ভাৰ্ব, যি শব্দৰ বা ৱাৰ্ডৰ দ্বাৰা কোনো কাম কৰা বা হোৱা বুজায় তাকে ভাৰ্ব বোলে। যেনে গো, প্লে, ৱাল্ক, ডু, ইট, ছিং, ৱৰ্ক, টেল, নো, থিংক, ব্ৰিং, চে, ড্ৰাইভ, লুক আদি। এক্সাম্পল, আই ডু, মই কৰোঁ। এই বাক্যটোত ডু শব্দটোৱে কাম কৰা বুজাইছে। চ' ডু হৈছে ভাৰ্ব। দে প্লেড ক্ৰিকেট, সিহঁতে ক্ৰিকেট খেলে। এই বাক্যটোত
প্লেড শব্দটোৱে খেলৰ কথা বুজাইছে সো ইয়াত ভাৰ্ব হৈছে প্লেড ৰহিম ইটস ৰহিমে খায় ইটস শব্দটোৱে ৰহিমে খোৱাৰ কথা বুজাইছে সো ইটস হৈছে এটা ভাৰ্ব কমল সিংস কমলে গান গায় ইয়াত সিংস শব্দটো হৈছে এটা ভাৰ্ব আই ড্ৰাইভ এ কাৰ মই এখন গাড়ী চলাওঁ ইয়াত ড্ৰাইভ শব্দটোৱে হৈছে ভাৰ্ব ড্ৰাইভ শব্দটোৱে চলোৱাৰ কথা বুজাইছে পূজা ৱেণ্ট টু স্কুল পূজা স্কুললৈ গৈছিল ইয়াত ৱেণ্ট শব্দটোৱে পূজাই স্কুল যোৱাৰ কথা বুজাইছে সো ৱেণ্ট হৈছে এটা ভাৰ্ব বলা আগবাঢ়ো ইয়াৰ পিছৰটোলৈ ইয়াত ভাৰ্ব যি শব্দৰ দ্বাৰা এডজেক্টিভ আৰু ভাৰ্বৰ গুণ দোষ আদি প্ৰকাশ পায় সেইবোৰ শব্দক এডভাৰ্ব বোলে যেনে বিফোৰ আফটাৰ বিউটিফুল কুইকলি হেপিলি নাও এগেইন স্লোলি ইত্যাদি এক্সাম্পল she sings beautifully তাই ধুনীয়াকৈ গান গায় বিউটিফুলি শব্দটোৱে ধুনীয়াকৈ গান গোৱাৰ কথা বুজাইছে এটা গুণ বুজাইছে সো বিউটিফুলি হৈছে এডভাৰ্ব he walks slowly তেওঁ লাহে লাহে খোজ কাঢ়ে স্লোলি শব্দটোৱে এটা দুখ বুজাইছে যেহেতু স্লোলি মানে হৈছে লাহে লাহে খোজ কঢ়া বলা আগবাঢ়ো ইয়াৰ পিছলৈ প্ৰিপজিশন যি শব্দই নাউন বা প্ৰনাউনৰ আগত বহি সেই নাউন বা প্ৰনাউনৰ লগত বাক্যৰ অন্য শব্দৰ সম্পৰ্ক নিৰ্দেশ কৰে তাকে প্ৰিপজিশন বোলে যেনে ইন ভিতৰত অন ওপৰত বাই ধাৰা বিফোৰ আগত আফটাৰ পিছত আণ্ডাৰ ভিতৰত টু লৈ ফ্ৰম পৰা বলা দুটামান উদাহৰণ চাওঁ এক্সাম্পল তৰুণ ইজ এট হোম নাও তৰুণ এতিয়া ঘৰত আছে ইয়াত এট শব্দটোৱে তৰুণ আৰু ঘৰৰ মাজৰ সম্পৰ্ক বুজাইছে সো এটটো হৈছে এটা প্ৰিপজিশন দ্য বুক ইজ অন দ্য টেবুল এই বাক্যটোত কিতাপখন টেবুলৰ ওপৰত আছে অন শব্দটোৱে কিতাপ আৰু টেবুলৰ মাজৰ সম্পৰ্ক বুজাইছে সো অন হৈছে এটা প্ৰিপজিশন দ্য কেট ইজ আণ্ডাৰ দ্য টেবুল মেকুৰীটো টেবুলৰ তলত আছে ইয়াত আণ্ডাৰ শব্দটোৰ দ্বাৰা মেকুৰীটো আৰু টেবুলৰ মাজৰ সম্পৰ্ক বুজাইছে সো আণ্ডাৰ হৈছে এটা প্ৰিপজিশন বলা আগবাঢ়ো ইয়াৰ পিছৰটোলৈ কনজাংচন যি ৱাৰ্ড বা শব্দই দুটা বা একাধিক শব্দ বা বাক্যক লগ লগাই সেই শব্দবোৰক কনজাংচন বোলে যেনে এণ্ড আৰু বাট কিন্তু ইফ যদি নাও এতিয়া দেন তেতিয়া বিকজ কাৰণ বলা দুটামান উদাহৰণ চাই লওঁ এক্সাম্পল কমল এণ্ড ৰাজু আৰ টু ব্ৰাদাৰ কমল আৰু ৰাজু দুই ভাই এই বাক্যটোত এণ্ড শব্দটোৱে দুটা বাক্যক একলগ কৰিছে সো এণ্ড হৈছে এটা কনজাংচন দ্য বেবী ইজ ক্ৰাইং বিকজ হি ইজ হাংগ্ৰি কেঁচুৱাটোৱে কান্দি আছে কাৰণ তাৰ ভোক লাগিছে এই বাক্যটোত বিকজ শব্দটোৱে দুটা বাক্যক একলগ কৰিছে সো বিকজ হৈছে এটা কনজাংচন আই লিভ ইন কলকাতা বাট মাই ভিলেজ ইন আসাম মই কলিকতাত বসবাস কৰোঁ কিন্তু মোৰ ঘৰ অসমত এই বাক্যটোত বাট শব্দটোৱে দুটা বাক্যক একলগ কৰিছে সো বাট হৈছে এটা কনজাংচন বলা আগবাঢ়ো ইয়াৰ পিছৰটোলৈ ইণ্টাৰজেকশ্যন যিবিলাক শব্দৰ দ্বাৰা মনৰ আনন্দ দুখ গুণ ঘৃণা আদি প্ৰকাশ কৰা হয় তেনে শব্দক ইণ্টাৰজেকশ্যন বোলা হয় অৰ্থাৎ যিবিলাক শব্দৰ দ্বাৰা আমাৰ মনৰ দুখ গুণ ইচ্ছা অনিচ্ছা আনন্দ আদি প্ৰকাশ পায় সেই সকলোবোৰ শব্দকেই ইণ্টাৰজেকশ্যন বোলা হয় যেনে হুৰা কি আনন্দ ওহ হাই গুড বাই বিদায় আহ দুখসূচক শব্দ ৱেল ডান ভাল কৰিছা এলাছ হাই বলা দুটামান উদাহৰণ চাওঁ হুৰা উই হেভ অন দ্য গেম কি আনন্দ আমি খেলত জিকিলোঁ এই বাক্যটোত হুৰা শব্দটোৱে আনন্দৰ কথা বুজাইছে খেলত জিকি গ'লে এটা আনন্দ লাগে সেই আনন্দটো হুৰা শব্দটোৰ দ্বাৰা প্ৰকাশ পাইছে সো হুৰা হৈছে এটা ইণ্টাৰজেকশ্যন এলাছ আই এম আনডান হাই মই বিফল হ'লোঁ
ইয়াত এলাছ শব্দটোৱে সফল হ'ব নোৱাৰাৰ কথা প্ৰকাশ কৰিছে যিহেতু মই কামটো কৰিব পৰা নাই এটা দুখ বুজাইছে সো এলাছ শব্দটো হৈছে এটা ইন্টাৰজেকশন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল পাৰ্টস অফ স্পীচৰ ওপৰত আলোচনা যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে তোমালোকক অশেষ ধন্যবাদ লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই